শেখৰ দাক মই ইয়াতে আহ্বান জনাইছোঁ, তন্নকে এটা এটা সঁচা কথা কৈ দিয়ক। অসমৰ ৰাইজে আপোনাক বচাব, কোনে কি কৰে আমি চাম। অসমৰ ৰাইজে আপোনাক বচাব। তন্নকে মই এটা কথা কৈ আছোঁ, শেখৰ দা যদি আপুনি ক'ব পাৰে তন্নকে গোটেই সঁচা কথা কৈ দিয়ক, অসমৰ ৰাইজে আপোনাক বচাব 100%। তন্নকে সঁচা কথা কৈ দিয়ক। মোৰ এটা খোলা আহ্বান মই এইখিনিয়ে কৈ থৈ দিছোঁ, যদি জুবিন দাই ন্যায় পায়, প্ৰপাৰ ন্যায় যদি জুবিন দাই পায়, তে 26 আপোনাৰ। আৰু যদি জুবিন দাই প্ৰপাৰ ন্যায় নাপায়, ট্ৰান্সপাৰেঞ্চি যদি মই ফিল নকৰোঁ, যদি মোৰ মনত যদি অকণমান খুঁত ৰৈ যায়, অসমৰ মনতো খুঁত ৰ'ব। আজি মই এটা কথা কৈছোঁ, থুথা মুখ ভুথা হৈ আছে। আজি মই এটা কথা কৈছোঁতো, থুথা মুখ ভুথা হৈ আছে। বহুত মন্ত্ৰী MLA ভাবি আছে, চালা আমি মৰিলে ইমান মানুহ হ'বনে? জিন্দগীত নহয়। বহুত মন্ত্ৰী MLA এনেকৈ ভাবি আছে, আজি এনেকৈ ঘূৰি চাই ভাবি আছে, চালা আমি মৰিলে ইমান মানুহ হ'বনে? ঘেণ্টাও নহয়, কেতিয়াও নহয়। অসমে এইটো আৰু জিন্দগীত দেখা নাপায়। আমি কাৰ দৰে আন্দোলন দেখি আহিছোঁ, য'ত আমাৰ অসমীয়া সৰু সৰু ল'ৰা ছোৱালী শ্বহীদ হৈছিলে, আজি সেই শ্বহীদক কিন্তু পাহৰি গৈছে। আৰু আমাৰ মানুহখিনিক মই এটা কথা ক'বলৈ বিচাৰোঁ, যে মানুহবোৰ সোনকালে যাতে কথাবোৰ পাহৰি নাযায়। জুবিনদাৰ ক্ষেত্ৰত যাতে আপোনালোকে কথাবোৰ নাপাহৰে, মই একদম বিনম্ৰ অনুৰোধ কৰিছোঁ সকলোকে। জুবিনদাৰ ক্ষেত্ৰত যাতে আপোনালোকে, জুবিনদাৰ ন্যায়ৰ ক্ষেত্ৰত যাতে আপোনালোক সকলোৱে অকণমান উতঃপুতভাৱে লাগক। আৰু মই এই কথাটো কৈছোঁ, গোটেইখিনি মানুহ একত্ৰিত হোৱাটো খুবেই জৰুৰী। ঠিক আছে, মই কোনো দল বা সংগঠনক মই নিজে দেখিছোঁ, মই জঘন্য পলিটিক্স দেখা পাইছোঁ। সেইকাৰণে মই আজিলৈকে কোনো দল সংগঠনক মই কেতিয়াও কি কৰা নাই। মই কোনো দল বা সংগঠনত মই নিজেও নাই, মই অকলে চলোঁ। ঠিক আছে, আজি জনসাধাৰণে যদি দেখিছে, আজি সকলোৱে চাগে দেখা পাইছে, জুবিনদাৰ ক্ষেত্ৰতো যেতিয়া জুবিনদাৰ নিথৰ ডে আহিছে, নিথৰ ডে অহাৰ পৰা যদি জনসাধাৰণে দেখিছে, ভিক্টৰ দা কিন্তু অকলেই গৈছে, মই খোজকাঢ়ি গৈছোঁ। মই নৰ্মেলি যিবিলাক লাইনত যাবলৈ মই গৈছোঁ, মই কাৰোবাক ৰিকুৱেষ্ট কৰিবলৈ মই ৰিকুৱেষ্ট কৰিছোঁ, মই দাদাৰ ওচৰলৈ যাব লাগে, মোক যোনে যাব দিছে গৈছোঁ, মই যাব দিয়া নাই, মই ৰখিছোঁ। আমি মেনেজ কৰি যোৱা নাই, আমি মেনেজ মাষ্টাৰ, আমি মেনেজ নকৰোঁ। তাৰে পিছত আমি কিছুমান নাম শুনিবলৈ পাইছোঁ, কিছুমান বৰ দামী নাম শুনিবলৈ পাইছোঁ, যিবিলাকক কেতিয়াও আমি, যদি সমাজ বা যদি ৰাইজে যদি একত্ৰিত নহয়, তেনেহ'লে সেইবোৰ মানুহে আইনৰ জুলুঙাৰে তেওঁলোক ওলাই গুচি যাব। কি কৈছোঁ যদি বুজি পাইছে, মই এই কথাটো কৈছোঁ যে সেইবোৰ মানুহে আইনৰ জুলুঙাৰে তেওঁলোক ওলাই গুচি যাব। আইনৰ জুলুঙা, আমাৰ কনষ্টিটিউশ্যন যদি আমি কথা পাতোঁ, ইফ উই টক এবাউট দ্য BNS, ভাৰতীয় ন্যায় সংহিতা, বা আমি যদি আমাৰ যোনটো জাষ্টিছ, আমাৰ যিটো প্ৰক্ৰিয়া, আমি যিবিলাক চিনেমাটো দেখা পাই আহিছোঁ, যে তাৰিখ পে তাৰিখ, আমি সকলোৱে জানো যে আইনৰ জুলুঙাৰে সেইবোৰ মানুহ ওলাই যাবলৈ বৰ সহজ, কাৰণ তেওঁলোকৰ হাতত গাদী পইচা আছে। যদি জুবিনদাৰ এটা প্ৰগ্ৰেমত 20 কোটি টকা তেওঁলোকে ল'বলৈ পাৰে, তেনেহ'লে আপোনালোকে কথা ভাবক যে তেওঁলোকৰ হাতত কিমান কোটি টকাৰ সম্পত্তি তেওঁলোকৰ হাতত আছে। যদি কাৰোবাৰ দাদাৰ লগত কাম কৰি কোনোবাই যদি আজি হোটেল, কোনোবাই যদি আজি ফেক্টৰী, কোনোবাই যদি আজি মাটি, কোনোবাই যদি আজি বিল্ডিং, কোনোবাই যদি আজি ফ্লেট বনাবলৈ পাৰিছে, তেনেহ'লে তেওঁলোকৰ হাতত কোটি টকা আছে, যিখিনি কোটি টকাৰে তেওঁলোকে আইনৰ জুলুঙাৰে তেওঁলোকে ওলাই যাব পাৰিব। মই কিছুমান নাম শুনিবলৈ পাইছোঁ, যেনেকৈ সঞ্জীৱ নাৰায়ণ, খুব ডাঙৰ ব্যক্তি, অসমৰ নামী দামী ব্যক্তি। শ্যাম কানু মহন্ত, খুব ডাঙৰ ব্যক্তি, নামী দামী ব্যক্তি। আমাৰ জুবিনদাৰ মেনেজাৰ সিদ্ধাৰ্থ দা, ঠিক আছে, খুব নামী দামী ব্যক্তি, কাৰণ তেওঁ নহ'লে জুবিন দাকে লগ কৰিব নোৱাৰি। তো মই এই কথাটো কৈছোঁ, সকলোৱে এই কথাটো, আমি সকলোৱে এটলিষ্ট, আৰু মই যদি এই লাইভটো কোনোবাই যদি চাই আছে, মোৰ প্ৰথমতে এটা বিনম্ৰ অনুৰোধ, যদি এই লাইভটো ছিংগাপুৰৰ পৰা কোনোবাই চাই আছে, ইফ দেৰ ইজ ছামৱান যোনে ছিংগাপুৰত সেই দাদাৰ নৰ্থ ইষ্ট ফেষ্টিভেলত সময়ত থকা মানুহ, আপোনালোকক মই এটা কথাই কৈ আছোঁ, যদি আপোনালোকৰ হাতত কিবা তথ্য আছে আপোনালোকে মোৰ তাত পঠাওক, চেণ্ড ইট টু মি। মই এইখিনিয়ে গেৰাণ্টি দি কৈ আছোঁ, আপোনালোকৰ নাম কেতিয়াও নোলায়। গুলি যদি খাবলগীয়া হয়, প্ৰথম গুলিটো মই খাম, মই এইখিনি গেৰাণ্টি দি কৈ আছোঁ, নাম কেতিয়াও নোলায়। যদি কাৰোবাৰ হাতত কিবা তথ্য আহি পৰিছে, সি যোনে নহওক, প্ৰকৃত এভিডেঞ্চ যদি কাৰোবাৰ হাতত আছে, কাৰোবাৰ যদি প্ৰকৃত সত্য এভিডেঞ্চ যদি কাৰোবাৰ হাতত আছে, তেনেহ'লে আপোনালোকে প্ৰকৃত সত্য বা সেই এভিডেঞ্চখিনি মোৰ হাতলৈ পঠিয়াওক। মই এইখিনিয়ে কৈ আছোঁ, 120% ইট উড বি গ্যাৰেণ্টিড আপোনাৰ নাম কেতিয়াও নোলায়। জুবিন দাই ন্যায় পাবই লাগিব।
জুবিন দাই ন্যায় পাবই লাগিব 120% জুবিন দাই ন্যায় পাবই লাগিব মই এই কথাষাৰ সকলোকে কৈছোঁ তাৰ বাবে প্ৰাণ আহুতি দিব লাগে তাৰ বাবে যি কৰিব লাগে তাৰ বাবে বোলে আন্দোলন কৰিব লাগে তাৰ বাবে ধৰ্ণা কৰিব লাগে তাৰ বাবে যি কৰিব লাগে যোনটো এক্সটেণ্টলৈকে যাব লাগে সেইখিনি এক্সটেণ্টলৈকে যাব মই সাজু মোৰ লগত আৰু কোন সাজু মই নাজানো মই বাৰম্বাৰ এটা কথাই কৈ আছোঁ আপোনালোক সকলোকে মই এই কথাষাৰ কৈ আছোঁ কোনোবাই যদি মোক বিশ্বাস কৰে নকৰে মই নাজানো আমি ডাঙৰ ডাঙৰ নেতাক বিক্ৰী যোৱা দেখিছোঁ আমি ডাঙৰ ডাঙৰ দল বা সংগঠনক বিক্ৰী যোৱা দেখিছোঁ আমি কা আন্দোলনৰ সময়তো কিছুমান মানুহে সেই সুৰুঙাৰ ব্যৱহাৰ কৰি আজিৰ ডেটত সুবিধা লোৱা আমি দেখিছোঁ জনসাধাৰণক আকৌ এবাৰ সকীয়াই দিছোঁ কোনো দল বা কোনো সংগঠনক এই ক্ষেত্ৰত বিশ্বাস নকৰিব কাৰণ পইচা দি মেনেজ হৈ যায় মই নিজে জানো মই ভিক্টৰ দাসে কৈছোঁ মই জানো কাৰণ দাদা মই যেতিয়া আমি কথা পাতিছিলোঁ আমি এইবিলাক কিছুমান বহুত কথা আমি কৈছিলোঁ উই ইউজ টু ডিছকাছ অল দিছ থিংছ ঠিক আছে দাদাই সেইকাৰণে কৈছিলে এইবিলাক তই কি কৈ এইবিলাক পলিটিক্স নকৰিবি জিন্দগীত মই কৈছোঁ দাদা জিন্দগীত নকৰোঁ দাদাই কৈছিলে আই এম এ লেফটিষ্ট যোনে যোনে দাদাৰ লগত থাকে যোনে যোনে দাদাৰ লগত সময় কটাইছে তেওঁলোকে গম পায় যে আই এম এ লেফটিষ্ট আই ডোণ্ট বিলিভ পলিটিক্স নকৰিবা বন্ধু চ' মই এই কথাটো সকলোকে কৈ আছোঁ যে কোনো দল বা কোনো সংগঠনক এই মুহূৰ্তত বিশ্বাস নকৰিব কাৰণ তেওঁলোক মেনেজ মাষ্টাৰ তেওঁলোকক অকল পইচা লাগে দে নিড অনলি মানি দে নিড নাথিং এলছ তেওঁলোকক এটা সুবিধা লাগে এটা চান্স লাগে সেই সুবিধা আৰু সেই এটা সুযোগ লাগে তাতে কাৰ বলি হৈছে তেওঁলোকে সেইটো নাচায় তাতে কোন অসমীয়াৰ বলি হৈছে তেওঁলোকে সেই বস্তুটো এতিয়াও নাচায় মই এই কথাটো কৈছোঁ তেওঁলোকে কাৰ বলি হৈছে এই বস্তুটো নাচায় সেই দল বা সংগঠন বা সেই প্ৰকৃত মানুহজনে অকল নিজৰ স্বাৰ্থটো চায় আৰু মই 120% মই ইয়াতে এটা কথাই কৈছোঁ আজি যেতিয়া কা আন্দোলন হৈছিলে আজি আমাৰ অসমীয়াৰ তাতে আহুতি হৈছিলে অসমীয়া শ্বহীদ হৈছিলে কিন্তু নিজৰ স্বাৰ্থ পুৰাবৰ কাৰণে সেই ৰাস্তাৰ আন্দোলন গৈ এটা ফিল্ডত শেষ হৈছিলে যদি কাৰোবাৰ মনত আছে সেই ৰাস্তাৰ এটা আন্দোলন গৈ এটা ফিল্ডত শেষ হৈছিলে য'ত আমাৰ অসমীয়াৰ আহুতি দিয়া হৈছিলে অসমীয়াক বলি দিয়া হৈছিলে আৰু এই স্বাৰ্থপৰবোৰে অকল নিজৰ সুবিধাহে চাব এই কথাটো প্লিজ মই এই কথাটোৱে কৈছোঁ স্বাৰ্থপৰবোৰে অকল সুবিধাহে ল'ব এই কথাষাৰ সকলোৱে যাতে বুজি পায় মই পুনৰ এবাৰ এই কথাষাৰ কৈ আছোঁ যে আইনৰ সুৰুঙাৰে কোনেও যাতে বাচি নাযায় যাতে অসমবাসী ৰাইজে পাহৰি নাযায় যাতে অসমবাসী ৰাইজে এৰি নিদিয়ে অসমবাসী ৰাইজে এবাৰ এৰি দিব নেকি চবেতো এইটোৱে অপেক্ষাত আছিলে ন যে দাদা যাওক দাদা শান্তিৰে যাওক দাদা শান্তিৰে যোৱাৰ পিছত আমি যি কৰিব লাগে কৰিম আৰু মই এই কথাষাৰ কৈছোঁ যদি গুলি খাব লাগে প্ৰথম গুলিটো মই খাম এইটো 120% চিয়'ৰ যদি গুলি খাবলৈ লাগে মই প্ৰথম গুলিটো মই খাম মোৰ লগত আৰু কোনে কোনে গুলি খাওঁ ওলাই আহিলে হ'ল কিন্তু মই এই কথাষাৰ বাৰে বাৰে কৈ আছোঁ কোনো দল কোনো সংগঠন কাকো বিশ্বাস নকৰিবি এই ক্ষেত্ৰত কাৰণ চব মেনেজ আৰু চব মেনেজ যদি নহ'ল হয় তেনেহ'লে দাদাৰ ইয়াতে বডি অহাৰ পিছতো ছিংগাপুৰত নৰ্থ ইষ্ট ফেষ্টিভেল চলি থাকিব নোৱাৰিলে হয় দাদাৰ ইমান বেয়া পৰিস্থিতি হৈ থকাৰ পিছতো কোনোবাই দেহলীত মদে মাংসই খাই থাকিব নোৱাৰিলে হয় দাদাৰ এনেকুৱা এটা পৰিস্থিতিটো কোনোবাই এটা 7-star হোটেলত বহি মদে মাংস খাই থাকিব নোৱাৰিলে হয় যদি মেনেজ নহ'ল হয় যদি মই কোৱা কথাষাৰ ভুল যদি মই কোৱা কথাষাৰ মিছা তেনেহ'লে অসমবাসী ৰাইজে ইয়াৰ নিৰ্ণয় কৰক অসমবাসী ৰাইজে মই কোৱা কথা যদি এটাও মিছা এটা কথাও যদি মই মিছাকে কৈছোঁ সেই অসমবাসী ৰাইজক মোৰ প্ৰশ্ন যে মই কোৱা কথাষাৰ যদি এটাও মোৰ যদি প্ৰশ্ন মোৰ যদি মিছা তেনেহ'লে মই সোধা বস্তু যদি মিছা তেনেহ'লে সেই অসমবাসী ৰাইজে মোক ৰাস্তাত লঠিয়াই মাৰি পেলাওক বোলে ভিক্টৰ দাসে মিছা এটা উত্থাপন কৰিছে ভিক্টৰ দাসে মিছা কথা কৈছে কিন্তু মই জানো মোৰ অন্তৰাত্মাই জানে মই মিছা কথা কোৱা নাই আৰু মই মিছা নকওঁ মই কি মোৰ পাৰ্চনেল লাইফ কি এইটো গুলি মাৰা কা আন্দোলনৰ দৰে আন্দোলন এটা যদি ৰাস্তাৰ পৰা উঠি আহি যদি ফিল্ড পাবলৈ পাৰে তেনেহ'লে ভুকি থকা কুকুৰে ভুকিবই পাৰিব আৰু সিহঁতে মানুহৰ আগত অকল এটা এনেকুৱা ধৰণৰ প্ৰতিচ্ছবি এটা দেখাব
যোনটো প্ৰতিচ্ছবি আপোনালোক সকলোৱে বুলি নহয় নহয় এই মানুহজনে আমাৰ কাৰণে কাম কৰি আছে, কিন্তু সেই মানুহজনে আপোনাৰ কাৰণে নহয় নিজৰ স্বাৰ্থত কাম কৰি আছে। আৰু মই এই কথাষাৰ চাগে অসমবাসী ৰাইজে দেখি আহিছে ভিক্টৰ দাসে নিজৰ স্বাৰ্থত কেতিয়াও কাম কৰা নাই। যিমানবাৰ গৈছোঁ, যিমানবাৰ জেল গৈছোঁ, বেলেগৰ কাৰণে গৈছোঁ, নিজে পৰীক্ষা দিয়া নাইতো মই। বহুত ডাঙৰ ডাঙৰ দল সংগঠন মেনেজ হৈ গৈছে। অসমৰ ৰাইজে এইখিনি দেখা পাইছে নাই মই নাজানো। বহুত ডাঙৰ ডাঙৰ দল সংগঠন অকণ মালত মেনেজ হৈ যায়, মাল। কাৰণ যেতিয়া মাল পাই যায় না, চব ঠিক হৈ যায়। অসমৰ ৰাইজে এইবাৰ কিন্তু দল বা সংগঠনক কোনেও বিশ্বাস নকৰিবি, মই কৈ আছোঁ এই কথাষাৰ। ট্ৰাষ্ট মি গাইজ, আই এম নট লাইং ইউ। মই ভুক্তভোগী বহুত ভুগিছোঁ, বহুত দেখিছোঁ। আৰু মই যিষাৰ কথা কৈছোঁ ন, যদি এৰেষ্ট হৈ যায় মানে বাচি যোৱা। ইফ দে আৰ এৰেষ্টেড দেন তেওঁলোক বাচি যোৱা। আৰু আজি মই এটা কথা কৈছোঁ, থুথা মুখ ভুথা হৈ আছে। আজি মই এটা কথা কৈছোঁতো, থুথা মুখ ভুথা হৈ আছে। বহুত মন্ত্ৰী MLA ভাবি আছে চালা আমি মৰিলে ইমান মানুহ হ'বনে, জিন্দগীত নহয়। বহুত মন্ত্ৰী MLA এনেকৈ ভাবি আছে, আজি এনেকৈ ঘূৰি ঘূৰি চাই চাই ভাবি আছে চালা আমি মৰিলে ইমান মানুহ হ'বনে, ঘেণ্টাও নহয়, কেতিয়াও নহয়। অসমে এইটো আৰু জিন্দগীত দেখা নাপায়। অসমে এইটো জিন্দগীত দেখা নাপায়। বহুত মন্ত্ৰী MLA এনেকুৱা থুথা মুখ ভুথা হৈ আছে। থুথা মুখ ভুথা হৈ এনেকৈ আছে বহুত মন্ত্ৰী MLA। নিজে দেখিছোঁ, নিজ চকু দি দেখা পাইছোঁ। আমি মৰিলে ইমান মানুহ হ'বনে, ঘেণ্টাও নহয় বুলি মই কৈ থৈ দিলোঁ। শেখৰ দাই যদি ভুল কৰিছিলে, শেখৰ দাৰ কলিজা আছে তথাপিও আহিছে। ইয়াতে মই শেখৰ দাৰ লগতো মই শেখৰ দাকো এইখিনি কথাই ক'ম যে শেখৰ দা যদি আপুনি প্ৰকৃত সত্য ক'বলৈ ভয় কৰে নাজানো, কিন্তু গোটেই তন্নকে প্ৰকৃত সত্য কওক। অসমৰ ৰাইজে আপোনাকো এইখিনিয়ে কৈছিলোঁ, অসমৰ ৰাইজে আপোনাক মানিব যে কি দ্ৰোণাচাৰ্যৰ ইয়ে একালব্য। মই কি কৈছোঁ যদি বুজি পাইছে, শেখৰ দাক মই ইয়াতে আহ্বান জনাইছোঁ, তন্নকে এটা এটা সঁচা কথা কৈ দিয়ক। অসমৰ ৰাইজে আপোনাক বচাব, কোনে কি কৰে আমি চাম। অসমৰ ৰাইজে আপোনাক বচাব। তন্নকে মই এটা কথা কৈ আছোঁ, শেখৰ দা যদি আপুনি ক'ব পাৰে তন্নকে গোটেই সঁচা কথা কৈ দিয়ক, অসমৰ ৰাইজে আপোনাক বচাব 100%। তন্নকে সঁচা কথা কৈ দিয়ক যে মই এনেকৈ গৈছোঁ, এইটো হৈছে সেইটো হৈছে, গাহৰি মাংস খাইছোঁ, বিয়াৰ খাইছোঁ, এইটো খাইছোঁ, ইটো খাইছোঁ, ইটো খাইছোঁ, ইটো হৈছে, অমুকত গৈছে তমুকত গৈছোঁ, ইটো মানুহ আছে, ইটো মানুহ আছে। আমি একত্ৰিত হ'ব লাগিব। এভৰি ওৱান অফ আছ হেজ টু ডু ইট। মোৰ এটা খোলা আহ্বান মই এইখিনিয়ে কৈ থৈ দিছোঁ, যদি জুবিন দাই ন্যায় পায়, প্ৰপাৰ ন্যায় যদি জুবিন দাই পায় তে 26 আপোনাৰ। আৰু যদি জুবিন দাই প্ৰপাৰ ন্যায় নাপায়, ট্ৰান্সপাৰেঞ্চি যদি মই ফিল নকৰোঁ, যদি মোৰ মনত যদি অকণমান খুঁত ৰৈ যায়, অসমৰ মনতো খুঁত ৰ'ব।